ঘাট চব পাম এতিয়া ঘাট চাট চব পাম ভালে যাওঁ ভাল লাগে আজি ঘাট বহুত ভাল লাগিছে ধুনীয়া ভিউ ভাল লাগে এইফালে বাইপাছৰ ফালে আহি সময়ত ঠাণ্ডাটো কাৰণে অলপ বেয়া লাগে আৰু ঠাণ্ডাটো অলপ ঠাণ্ডা লাগেতো বহুত তথাপিতো অলপ ঘূৰি চব যাব পাৰি একো নাই মই আহি আছোঁ চবটো পাইছোঁ চবটোৰ পৰা এইফালে সোমাই যাওঁ এতিয়ালৈকে বলজাকে ফুৰি আৰু গম পাইছে আৰু লাইটটো যদি ক'ৰবাত আনিম বুলি ফুৰ্তি লাগিবই এতিয়া সঁচাকে এতিয়া ক'ৰবাত ওচৰৰ মানুহ গ'লে আনিম বুলি পেলাই এতিয়া ইয়াৰ পৰা লাগিছে ক'ত নিম বুলি ভাবিছা আনিব ক'ৰবালে অকণমান ভাল লাগে অলপ যেতিয়া গালি দিলা সেইকাৰণে ক'লৈ যাবা ক'লৈ যাবা ধুনীয়া ঠাই এটাত আছে ভাল লাগে সেই ঠাইখনত যাম চাৰি আহিবলৈকে লোকেশ্যনটো ক'বা আকৌ পিছত মইতো চিনি নাপাওঁ লৈহে আহিছা ক'লৈ লৈ আহিছা ঠিক নাই বোলে আন্ধা মুন্ধা দেখি ওলাবই ৰাতিখন ইমান জংঘল আৰু ইমান তেনেকুৱা চুনচান ৰাস্তা দেখিবলৈ আৰু এতিয়া পাই গ'লেহি ন এলাগে আনিছা বৰ্তমান এইটো ধুনীয়াকৈ দুয়োটা যাকে দেখাইছোঁ ভিউটো ধুনীয়া দেখা নাই আকিনাৱা ৰিজৰ্ট এইখন আকিনাৱা বুলি কয় আকিনাৱা ৰিজৰ্ট ভাল লাগে আমি পাৰ্টি গাড়ীখন ৰাখিলোঁ বাৰু তাৰপিছত দেখাই আছোঁ ভাল লাগে ধুনীয়া ৰিজৰ্টখন বহুত ভাল লাগে এইটো দিছে আপোনালোকে ভিউটো ধুনীয়া দিনততো ভাল লাগে ৰাতি এইটো ৰাতিৰ কাৰণেতো অলপ ভাল লাগে নাই লাইটত বহুত ভাল লাগিব এইটো ভিউ ধুনীয়া ধুনীয়া ভিউ এইবোৰ দেখিছে মানুহে ইয়াত বহি খায় এখন ডাইনিং আৰু এইটো লেক টাইপ এটা লেক এইবোৰ হাঁহ গৈ আছে যিটো চিন দেখিছে কৈ আছে এইটো হাঁহ গাইজ ফাইনেলি পাই গ'লোহি তেওঁ ক'লৈ আহিছে তাৰপিছতে আন্ধাৰে হ'ল অলপমান মানে আজি গম পাই আছে কাজিয়া হোৱা বা কিবা কাজিয়া অলপমান হৈছিলে তাৰপিছতে সেইকাৰণে আমি লৈ আহিলোঁ তো সেইখিনি ভালেই লাগিছে বাৰু মনটো এতিয়া মই চিনি নাপাওঁ তেওঁ লৈ আহিছে কোৱা নাই তেওঁক ভাল লাগিছে বুলি কিন্তু ভাল লাগিছে ভাল লাগে আমি আহিলোঁ আজি ফোন কৰি আছিলোঁ এতিয়া মনটো ভাল অকণ ফুৰাই দিলোঁ দিনত আমি আহি বেলেগ বেলেগ ভাল কেবিনবোৰ দেখিছোঁ ন ভাল লাগে এইটো বোলে কেবিনৰ নাম কি কাৰেং এইটো কেবিনৰ নাম আমাৰ জাগাত ধুনীয়াকৈ মানে বহুত ধুনীয়াকৈ সজাই পৰাই থৈছে আমাৰ আকৌ এইটো সোমাইছেগৈ বাঁহৰ একদম মজা আমাৰ কেমেৰা কোৱালিটি আমাৰ ভাল নহয় ন দুখীয়া মানুহ যে ইয়াৰ সৰু ল'ৰা ছোৱালী খেলা ধূলাৰ কাৰণে এখন পাৰ্কো আছে আহিলে কৰিলে ধুনীয়াকৈ সকলোবিলাক আমি ইয়াত নাখালোঁ কিন্তু পেকিং কৰি লৈছোঁ পেকিংটো ধুনীয়াকৈ ঘৰত মানে দেৰি হৈছে আৰু খাই বৈ আহিছোঁ ন সকলোতে অকণ ঘৰৰ পৰা দূৰো আছে ন ঘৰৰ পৰা আছোঁ গতিকে অলপ দূৰ আৰু কিবা আছিলে যদি ভিতৰত দেখা নাই আধা মুঠা আছে অলপ যিখিনি কৰিলোঁ আৰু আপোনালোকে পিছত নিজে আহিব আকিনাৱা ৰিজৰ্ট নগাঁৱতে আছে আহি চাব সকলোৱে আমি পেকিং কৰি লৈছোঁ পেকিংটো ঘৰতে সকলোৱে খাম মা দেউতা আছে খুৰা ছোৱালীকেইজনীও আছে চ' চবেই খাব গতিকে পেকিং কৰি লৈছোঁ আমি ইয়াত খোৱা নাই আমি যাওঁ এতিয়া আহিব সকলো ভাল লাগিব ভিডিঅ'টো ইমানতে সামৰিছোঁ ঘৰত গৈ আকৌ কৰিবলৈ টাইম নাই ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে আৰু নতুন যোনসকল আহিছে আমাৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'বোৰ চাই বাৰু ইমান ঠিক ঠাক হোৱা নাই ভিডিঅ'বোৰ যেন তেন জাষ্ট বনাইছোঁহে আৰু তো কেনে পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আমাৰ দুয়োকে মৰম দিব